পাহাৰ 1 2 তিনিটামান পাহাৰ আছে একদম বহুত ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত দেখাম আপোনালোকক মানে একদম পুৰা কাৰেণ্টেদি মাছ ধৰিব কেনেকৈ মাছ ধৰিব হেল্ল' গাইজ আমি এতিয়া চাউদাং পথাৰ আহিছিলোঁ তাৰপিছত দেউতাহঁত মাহঁত আমাৰ জেঠাইহঁতৰ গাড়ী লৈ আহিছোঁ আমাৰখন থৈ আহিছোঁ তাকে মানুহ বহুত আহিছোঁ যে সেইকাৰণে এতিয়া আপোনালোকক দেখাম এখন বহুত ভাল জেগা এয়া আমি নাগালেণ্ডৰ ভিতৰত আছোঁ এইটো বৰ্ডাৰ হয় ভালকৈ দেখাম তাৰপিছত আমি এতিয়া অলপ নাগালেণ্ডৰ ভিতৰত যাম চাবলৈ অলপ জেগাবিলাক চব আহিছে দেউতাহঁত আমি তাকে চাওক কেনেকুৱা লাগে মই এতিয়া আপোনালোকক দেখাম পিকচাৰটো এইটোৱে হৈছে বৰ্ডাৰ মই এতিয়া নাগালেণ্ডৰ ভিতৰত আছোঁ ঠিক আছে এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া আমি নাগালেণ্ডৰ ভিতৰত আহি আছোঁ অসমৰ বৰ্ডাৰ পাৰ হৈ তাকে আপোনালোকে চাব কেনেকুৱা জেগাবিলাক বৰ ধুনীয়া মই এতিয়া বহুত বছৰৰ পিছত আহিছোঁ কোন আহিছোঁ দেখাম বাৰু এয়া আমাৰ ৰিতুল দা আহিছে চলাই আছে পুৰা পাইলট তাকে চাই যাব পাহাৰ ষ্টাৰ্ট হ'ব আৰু অলপ পাছৰ পৰা এয়া দেখিছে জেঠু মা দেউতা জেঠাই চাকৰিয়া দাদাহঁত ৰিকি কয়া দাদা ছোৱালী দেখাম আগত ভালকৈ নামি আমি তেল ভৰাবলৈ গৈছোঁ তেল বহুত আছে আৰু অলপ ভৰাই লয় ৰাস্তা একদম পুৰা বেকা বেকি আমাৰ এক্সপাৰ্ট পাইলট আহিছেতো পুৰা গৈছে আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াত চাই খুব ভাল পাব একদম ৰৈ চাই থাকক বহুত আপত উঠিছোঁ আমি এয়া চাওক বহুত আপত উঠিলোঁ আমি এয়া আমি আহি নাগালেণ্ডৰ বস্তি পাইছোঁহি ইয়াতে চেণ্টাৰ টাইপৰ আছে মানুহবিলাক ইয়াতে থাকে আৰু বহুতখিনি আছে আৰু এইটো হ'ল চেক পইণ্ট এইটো ৰাস্তা হৈ আপোনালোকে ডিমাপুৰ যাব পাৰিব নাগালেণ্ড হৈ আৰু ৰাস্তা আছে এইফালেদি কিন্তু মই ইমান চিনি নাপাওঁ কিন্তু আমাৰ দাদাই কোৱা মতে এইফালেদি আপোনালোকে ডিমাপুৰ যাব পাৰিব এয়া আপোনালোকে দেখিছে পাহাৰ ইমান ওখ তাতো ইমান ঘৰ আছে কেনেকৈ ঘৰ বনাইছে ধৰিব নোৱাৰি আৰু ইমান ভাল লাগিছে আহি তাকে আপোনালোকক দেখাইছোঁ আৰু চাই যাওক ভাল পাব
এয়া চাওক কি ধুনীয়া লাগিছে জেগা একদম পাহাৰ 1 2 তিনিটামান পাহাৰ আছে একদম বেকা বেকিকে এইটো আমি নিজে চাই বহুত ভাল লাগিছে কেমেৰাত আহিছে নে নাজানো কিন্তু বহুত ধুনীয়া লাগিছে ৰাস্তা চাওক পুৰা টাৰ্ণিং বহুত ধুনীয়া এয়া চাওক কি ধুনীয়া লাগিছে বঢ়িয়া লাগিছে বহুত আপ হেণ্ড ব্ৰেক লগাইছে লগে লগে বহুত আপ এই গিয়াৰ লগাব পৰা নাই আমি গৈ আছিলোঁ ওপৰত বনাইছে বহুত ডাঙৰ প্ৰজেক্ট এটা ডেম এটা বনাই আছে ইমান ভাল লাগে হেনো তাত একদম তাৰ পৰা গোটেই নাগালেণ্ড দেখি পায় আৰু একদম ব্লু ৱাটাৰ সেইকাৰণে আমি তাত যাব ওলাইছিলোঁ কিন্তু দেখিছে আপোনালোকে মা দেউতা আকৌ জেঠাই জেঠুহঁত আহিছে আকৌ সৰু ল'ৰা ছোৱালী আছে সেইকাৰণে আমি ইমান ওপৰলৈ নগ'লোগৈ আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ আৰু যিখিনি দেখাইছোঁ চাওক আৰু কেনেকুৱা হৈছে ক'ব বেয়া নাপাব আৰু চাওক বহুত ওপৰত আহিছোঁ আমি তাকে ঘৰবিলাক চাওক ক'ত আছে আপোনালোকে একদম তলৰ পৰা ওপৰলৈকে ঘৰে ঘৰ ইয়াত ফিল্ড এখন আছে ফুটবল ফিল্ড আগতে বহুত ধুনীয়া লাগিছে এইকণত চাওক এইটো কুকুৰ এটা লৈ আহিছোঁ আমি টমি অদ্ভুত ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত দেখাম আপোনালোকক মানে একদম পূৰা কাৰেণ্টেদি মাছ ধৰিব কেনেকৈ মাছ ধৰিব তাকে দেখাম আৰু মই আজিলৈকে গম নাপাওঁ যে কাৰেণ্ট দি দিলেতো গোটেই মাছখিনি মৰি যাব এতিয়া কেনেকৈ গোটেই মাছখিনি অপকাৰ নকৰাকৈ কেইটামান মাছ ধৰি আনিব তাকে দেখাম আজি আপোনালোকে চাব কেনেকৈ ধৰিব মাছ কেনেকৈ ধৰিব তুমি দেখিছা নাই আগতে কেনেকৈ ইয়াত দেখিছে যে বাঁহডালত আপোনালোকে টেবুল ফেনৰ কভাৰটো বান্ধি থোৱা আছে আপোনালোকে এই বস্তুটো যে লগাইছে তাত তাঁৰ দুডাল লগোৱা আছে আৰু তাঁৰ দুডাল প্লাগটোত য'ত লগাইছে তাত আপোনালোকে জানিবলগীয়া কথা যে ইলেক্ট্ৰিক বৰ্ডখনত আপোনালোকে দুইডাল ৱেৰ প্লাছ মাইনাছ একেলগে টেষ্টাৰত যোনটো কাৰেণ্ট পাইছে তাত প্লাগত লগাই দিব লাগিব আৰু তেতিয়াহে আপোনালোকে অলপ এৰিয়াত আপোনালোকে কাৰেণ্টটো থাকিব মানে যেতিয়া মাছ ধৰিবলৈ সুবিধা হ'ব যেতিয়া অলপ এৰিয়া থাকিব তেতিয়াহ'লে আপোনালোকে গোটেই পুখুৰীটোত মাছৰ কাৰেণ্ট নহয় আৰু অলপ জেগাত কাৰেণ্ট থাকিব তেতিয়া মানুহৰ গাটো এফেক্ট নহয় এই তেনেকৈ ধৰা হয় আপোনালোকে এইবিলাক ভুল ঘৰত কেতিয়াও নকৰিব ইয়াৰ জানি শুনি আগৰ পৰা কৰি থকাৰ কাৰণে পাৰিছে আৰু এটা জানিবলগীয়া কথা যোনকেইটা মাছত কাৰেণ্ট লাগিছে সেইকেইটা মাছ অলপ দেৰিৰ কাৰণে বেহুচ হৈ যায় আৰু তাৰপিছত আকৌ আগৰ নিচিনাকৈ পানীত খেলি থাকিব পাৰে হ'ব দেই এয়া আমাৰ পপি বয়ে কেক বনাইছে এইটো আমাৰ কাৰণে আৰু এইটো বাৰ্থডেৰ কাৰণে বনাইছে নেক্সট ভিডিঅ'টোত দেখিবলৈ পাব আমি আঠখেলীয়া নামঘৰলৈ যাম আৰু ইমান ধুনীয়া ভিডিঅ'টো হ'ব আপোনালোকে চাই বহুত ভাল পাব তাকে নেক্সট ভিডিঅ'টো চাবলৈ নেপাহৰিব